সো আজি হৈছে মানডে আৰু আজি বেংকত এটা কাম আছে মোৰ কানাড়া বেংকৰ যিখন ডেবিট কাৰ্ড সেইখন মই ইণ্টাৰনেশ্যনেল ট্ৰানজেকশ্যনৰ কাৰণে এক্টিভেট কৰাব লাগিব। এতিয়া ইণ্টাৰনেশ্যনেল ট্ৰানজেকশ্যনটো কেলৈ এক্টিভেট কৰাইছোঁ, একাডেমিক লাইফত PhD কৰি থাকোঁতে আমি বহুত ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চ বা তেনেকুৱা আমি অপৰচুনিটিছ পাওঁ। তাৰে এখন ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চত মই মোৰ আমাৰ পেপাৰখন মই প্ৰেজেণ্ট কৰিবলৈ এটা অপৰচুনিটি পাইছোঁ জাৰ্মানীত, যিটো আৰু 10 দিনৰ পিছত মই যাব লাগিব। সেইকাৰণে মই মোৰ কানাড়া বেংকৰ ইণ্টাৰনেশ্যনেল ডেবিট কাৰ্ডখন এক্টিভেট কৰাব লাগিব। আজি সেইটো এটা কাম আছে আৰু সেইকাৰণে যাওঁ এতিয়া বেংকলৈ। এতিয়া চাইকেলত ওলাইছোঁ আৰু এখন কাৰ্ড নিঅ' গ্ল'বেল কাৰ্ড বুলি সেইখন অলৰেডি মই বনালোঁ, যিখন বাহিৰত এজ এ ডেবিট কাৰ্ড ইউজ কৰিব পাৰিম, কিন্তু ফৰ ছিকিউৰিটি আৰু এখন ইণ্টাৰনেশ্যনেল ট্ৰানজেকশ্যনৰ কাৰণে কাৰ্ড লৈ যোৱা ভাল। সেইকাৰণে কানাড়া বেংকৰ কাৰ্ডখন, যিটো মোৰ প্ৰাইমেৰী বেংক একাউণ্ট